हेलो गाइस आशा কৰিছো আপোনালোক সকলো ভালে আছে আৰু মোৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি যাম মানে জেঠিমাতৰ ঘৰত ওচৰতে মামাহঁতৰ ঘৰ আছে মামাহঁতৰ ঘৰতো যাম আপোনালোক সকলো দেখাম আৰু এতিয়ালৈকে কিন্তু ৰেডি হোৱা নাই দেই গাইস গা পা ধুই ৰেডি কিন্তু কাপোৰ চাপোৰ পিন্ধা নাই আৰু এতিয়া মই আস্তিকে ৰেডি হ'ম আৰু জেঠিমাতৰ ঘৰত যাম মানে আজি জেঠিমাৰ নাতি পুত্ৰ এটা জন্ম পাইছিলে তো আজি আছে মানে লাৰুৰ নাম সময় মানে যেহেতুকে আৰু জানেই আপোনালোকে অসুস্থটো মানে খেদাই দিয়ে ঘৰৰ পৰা চোৱা এটা থাকে ন এতিয়া চোৱাটো খেদাই দিব তাৰপাছত মন্দিৰ চন্দিৰে যাব পাৰিব চাকি তাকি দিব পাৰিব ঘৰত তো আজি মানে সেয়া আছে ল'ৰা মানুহে জন্ম পালে বোলে লাৰু পায় তো আজি লাৰু চাৰু খুৱাব তো চাই থাকিব আৰু দেখাই থাকিম ভিডিঅ'টো মানে ধামাকা হ'বলৈ গৈ আছে আৰু মই এতিয়া ৰুমত আছোঁ যেতিয়া মই এইখিনিৰ পৰা অকলে যাম আৰু তেতিয়াৰ পৰা মানে সেইদিনা যে দেখাইছিলোঁ ডনবস্কোত যাওঁতে মই যে গৈছিলোঁ বাইদেউহঁতৰ ঘৰত তো বাইদেউহঁতেও আহিব জেঠিমাহঁতেও আহিব মোক সিহঁতে মানে তেতিয়াৰ পৰা পিক আপ কৰিব তো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক আৰু আগলৈকে ধামাকা হ'বলৈ গৈ আছে তো এতিয়া মই ৰেডি চেডি হওঁ গৈ আপোনালোকক দেখাই আছোঁ তো গাইজ এতিয়া ওলাই ৰেডি আপোনালোকক সকলো দেখাই থাকিম তো ভিডিঅ'টো অকণমান স্কিপ নকৰি আপোনালোকে শেষলৈকে চাই থাকক গাইস ইমান ৰ'দ একেবাৰে গৈ আছো এতিয়া এই ৰ'দত কি ৰ'দ দিছে গাইস কি কম এই খোজকাঢ়ি কাঢ়ি ৰ'দত অকলে অকলে মৰিছো আৰু তো দেখাই আছো চাই থাকক আৰু তো গাইস এই ৰ'দত খোজকাঢ়ি কাঢ়ি গৈ আছো দেখাই আছো চাই থাকক আৰু আপোনালোকে গাইস এই ৰ'দত যদি অলপ চেহা পাই যায় একেবাৰে মন চন ভাল লাগি যায় আৰু কি কম গৈ আছো আস্তে আস্তে চেহা পাইছো ভালে লাগিছে তো গাইস উঠি আছো আৰু এতিয়া সিহঁতৰ কাৰণে সিহঁতে আহিব তাৰপিছত যাম তো গাইস মানে তেতিয়াতে আমাৰ সৰু দাদাজন লগ পালোঁ মানে যোনজন দাদাৰ মানে আজি বাচ্ছাটোৰ লাৰুৰ নাম আছে দাদাজনৰ ভাইটি সৰুটো তো জেঠিমাতে আহি আছে সিহঁতৰ মানে অলপ দিলে দেৰি হ'ব সেইকাৰণে মই দাদাকে লগ পালোঁ যেতিয়া দাদাৰ লগতে আহি গ'লোঁ তো ভিডিঅ'টো আপোনালোকে চাই থাকক এইফালে মানে ফল মূলবিলাক কাটি আছে মানুহ আৰু আহিব আছে তো চাই থাকক আৰু সকলো দেখাই থাকিম তো গাইজ ইহঁতে আহি পালে আৰু এইফালে আমাৰ মেডামজি একেবাৰে চশমাযোৰ ওপৰতে পিন্ধি দেই গাইজ এইফালে আছে আন্ধাৰ হৈ আছে তো দেখাই থাকিম ভিডিঅ'টো চাই থাকক তো গাইজ যাৰ মানে লাৰুৰ নাম আছিল মানে ভাইটিটোৰ মানে ইয়া মাক আমাৰ বৌ আৰু বাবুটোক দেখাই আছো তো আপোনালোকে চাই থাকক তো গাইছ এইজনে আমাৰ বাবুজন তো গাইছ কিমান আৰু ভিতৰত সোমাই থাকিম গৰম যেতিয়া ঘৰে চৰে অলপমান এই বাহাৰ তলতে আহিছে আৰু ফুৰিব ইফালে পুখুৰী আছে মানে মজা আৰু লগত আছে আমাৰ শান্তি আৰু এইফালে মজা মজা প্লেচ আছে দিয়ক এইফালে মানে সেয়া আছে হেৰি কি বুলি কয় নিজৰা আছে পাহাৰৰ ওপৰৰ ফালে আৰু এই আৰু পুখুৰী চুখুৰী আছে মানে ধুনীয়া ঠাণ্ডা পুৰা বতাহ মাৰি আছে গাইছ একদম দেখাই পাইছে মজা বতাহ মাৰি আছে তো এতিয়া অলপ পাছতে মামাহঁতৰ ঘৰত যাম ন তো চাই থাকক আৰু ভিডিঅ'টো তো গাইছ এতিয়া যাম মামাহঁতৰ ঘৰত তো চাই থাকক আৰু দেখাই আছোঁ আপোনালোকক গাইছ আহি পাই গ'লো তো দেখাই আছো এইফালে চাওক ইমান ধুনীয়া পথাৰ আৰু ইমান ধুনীয়া বতাহ মাৰি আছে গাইছ কি কম ভিতৰ ফালে যাবই মানে মন যোৱা নাই একেবাৰে ইমান মজা বতাহ তো আহিছে এতিয়াতো যাব লাগিব ভিতৰতো চাই থাকক আৰু
তো ইহঁতে গ'লেই তো ময়ো যাওঁ ভিতৰলৈকে চাই থাকোঁ তো গৈ আছোঁ আস্তে 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 ভিতৰলৈকে গৈ আছোঁ তো ভিডিঅ'টো আপোনালোকে কোনো স্কিপ নকৰিব আৰু শেষলৈকে চাই থাকিব আমাৰ আইতা শুই আছে মানে উঠিব নোৱাৰে মাথা ঘূৰাই আছে বোলে তো সেই আৰু মানে বুঢ়ী হৈছে ন সেই আৰু চবে আহিছে আইতাৰ লগত আমি দুজনী নাতি সেইফালে আমাৰ শান্তি বহিছোঁ আৰু এটা স্মৃতি হৈ ৰ'ব সেই আৰু আইতা বহুত বয়স হ'ল দেই 100 বছৰ মানে হ'ল আৰু আইতাৰ বহুত বয়স হৈছে কিন্তু গাইছ সেইকাৰণে মানে উঠিব পাৰে কিন্তু এতিয়া মাথাটো ঘূৰাই আছে যে আমি জোৰ কৰা নাই সেইকাৰণে শুই আছে আইতা কিবা এটা কৈ দে শুই আছো বুলি কৈ দে আৰু দে শুই আছো কৈ দিলে হ'ল দে আইতা কৈ দি শুই আছো মূৰটো ঘূৰাই আছে বুলি ক তো দেখা পালে গাইছ মানে বুঢ়ী হৈছে যে সেইকাৰণে ইমান নোৱাৰে তো দেখাই আছো আপোনালোকক সকলো চাই থাকক যেতিয়া ভিতৰলৈকে সোমাই যাওঁ এয়া মানুহবিলাক বহি আছে এইফালে আমাৰ মতা জন্তু আছে এইফালে শান্তি এইফালে আমাৰ ডাঙৰ মামী দেই একেবাৰে যিহে লাজ কৰিছে এইফালে আছে আমাৰ একেবাৰে মাজু মামাৰ ছোৱালীটো ইজ লাজ ববিতা তো গাইছ এতিয়া আহিছে মানে সৰু মামাটোৰ ঘৰত মানে চব ভাগ ভাগ হৈ গৈছে ন এতিয়া সৰু মামাটোৰ ঘৰত ভিতৰত যাম তো দেখাই আছোঁ চাই থাকক বাহাটো তাতে আছে চাই থাকক আৰু দেখাই আছে সৰু মামাটোৰ ঘৰৰ ভিতৰৰ ফালে সোমাই যাওঁ মানুহবিলাক তাতেই আছে আৰু সেইফালে মাজু মামাহঁতৰ ঘৰ আছে ডাঙৰ মামাহঁতৰ তো বলক যাই থাকোঁ ভিতৰলৈ এয়া মানুহ বহি আছে চাহ পানী খাই আছে তাৰপিছত এইবিলাক ৰুমটো মানে বনাইহে আছে দেই গাইছ বনাইহে আছে নতুনকৈ এতিয়ালৈকে সোমোৱা নাই তো এইফালে চব বহি আছে একেবাৰে আৰু এইফালে লেট্ৰিন বাথৰুম এই বনাইহে আছে নতুনকৈ গাইছ ৰুমটো এতিয়ালৈকে হোৱা নাই এইফালে আছে কিটচেন তো আৰু চাই থাকক আৰু দেখাই থাকিম তাৰলৈকে যাম এইবিলাক ৰুমবিলাক হোৱাই নাই এতিয়ালৈকে সম্পূৰ্ণ বনাই আছে তো চাই থাকক আৰু তো গাইছ মুখৰ ঘামি চামি অৱস্থা নাই এয়া একেবাৰে ফেনৰ তলত বহি আছোঁ এই লগত মামাৰ ছোৱালী দেখাইছিলোঁ যে ঘৰ মানে ইহঁতৰ হোৱা নাই কমপ্লিটকৈ এইটো সৰু মামাৰ ছোৱালী আৰু তেতিয়া দেখাইছিলে মাজু মামাৰ ছোৱালীটো তো চাই থাকক আৰু ভিডিঅ'টো আপোনালোকে একেবাৰে ফেনৰ তলত বহি আছোঁ তো চাই থাকক তো গাইছ এতিয়া আমি ভাত চাত খাই বহি আছোঁ আৰু মানে আইতাক লৈ যাম তাৰলৈকে মানে আইতাই খোজকাঢ়িব নোৱাৰেতো আপোনালোকে দেখাই পাইছে তো মানে চোতাললৈকে গাড়ী আনিছে এতিয়া আমি যাম আৰু তাতে এবাৰ সোমাই ঘৰলৈকে যাম তো ভিডিঅ'টো চাই থাকক একেবাৰে ৰুমত যাই কেনে মানে ভিডিঅ'টো এণ্ড কৰিম তো চাই থাকক আৰু তো গাইছ এতিয়া মানে মামাহঁতৰ ঘৰৰ পৰা যাব ওলালোঁ তো এতিয়া জেঠীমাহঁতৰ ঘৰত যাম চাই থাকক এইবিলাক মানুহবিলাক উঠি গাড়ীতে মানে চোতালত গাড়ী আনিছে আইতাক উঠাবৰ কাৰণে তো চাই থাকক আৰু তো গাইছ ৰুম আহি পাই গ'লোঁ আৰু এতিয়া ফ্ৰেছ হৈ ল'লোঁ তাৰপাছত এতিয়া অলপ চাহ পানী খাই কিতাপত লাগোঁ তাৰপাছত ভাত পানী বনাম দুজনীও ভাত পানী বনাই খাই লৈ মানে শুম দেখাই পাইছে আপোনালোকে দিনটোৰ পৰাতো কষ্ট হৈছে ন কষ্ট কৰা নাই তো ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ বুলি ভাবিছোঁ যদি ভিডিঅ'টো যে আপোনালোকে ভাল পায় তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু কাপোৰ বেল আইকনটো দবাই দিব আৰু মোৰ চেনেলটো যদি কোনোবা নতুনকৈ আহিছে তেন্তে ছাবস্ক্ৰাইবটো কৰি দিব তো আজিলৈ গাইছ বাই বাই